নমস্কাৰ সকলোকে। আজি বিশেষ এটা ভিডিঅ' বনাবলৈ আহিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ তোমাৰ ভাদেউ পাচলি 1 নং কেৰেকণীত। খবৰ পোৱা মতে মানে আমাৰ লগৰ এজনে কালি ৰাতি মোক খবৰ কৰিছিলে এটা গাঁৱত ল'ৰা এজন বিশেষ বেমাৰ হৈ আছে। তাকে আজি চাবলৈ আহিলোঁ। তাকে কিনো ক'ত আছে বুলি। তাকে বৰ্তমান শুই আছে। ল'ৰাজন ইয়াৰ মাকো নাই, বাপেকো নাই, ই অকলে আছে। বৰ্তমান ইয়াতে এই ৰুমটোতে খোৱা বোৱা নিজে কৰে। বাকী বৰ্তমান এতিয়া চাউল মেগী কিবা কিবি আছে, কোনোবাই দিছেহি আৰু কিছুমানে অলপ সহায় কৰিছে। তাকে মই আহিলোঁ খবৰ পালোঁ যেতিয়া। তাকে বৰ্তমান কিবা এটা লৈ আহিছোঁ। মই যিমানখিনি পাৰোঁ সিমানখিনি লৈ আহিছোঁ। এই ফ্ৰুটি এটা আছে আৰু মেৰিগোল্ড বিস্কুট এটা খাই দে। তই এতিয়া ঠাণ্ডা ভাল পাবি। তোৰ এতিয়া কি বেমাৰ হৈছে? ইউৰিয়া বেমাৰ। মেডিকেলটো যোৱা নাই? মা নাই? মা ক'ত গ'ল? পলালে। আৰু দেউতাটো নাই? ওচৰ চুবুৰীয়া কোনোবা খবৰ কৰিব আহিছে নাই? তোৰ বেমাৰ হোৱা কেইদিন হ'ল? ইমান 4 মাহ হৈ গ'ল। তই এনেকে পৰি আছ? ইয়াৰ বোলে বেমাৰ হোৱা 4 মাহ হৈ গ'ল। এতিয়ালৈকে এনেকে পৰি আছে, উঠিব পৰা নাই বেচেৰাটো। তাকে এতিয়া মেডিকেল নিবলৈও বিশেষ অসুবিধাৰ কাৰণে সি যাব পৰা নাই। আপোনালোকে কোনোবাই যদি আহে অলপ ইয়াক সহায় কৰিব। যোন ওলাই আহক, আপোনালোকে ইয়াক মেডিকেলত ট্ৰিটমেণ্টটো হ'লেও কৰক। তাকে মই আহিলোঁ ইয়াক খবৰ ল'বলৈ। এইটো খাই লৈ ঠাণ্ডা হৈছে যে খাই ভাল পাবি। দেখি পিনি বহুত বেয়াও লাগিছে। আপোনালোকে কোনোবাই যদি সহায় কৰিব পাৰে, আপোনালোকে সহায় কৰিব। মই তলত স্কেনাৰখন দি দিম। আপোনালোকে কোনোবাই যদি পাৰে সহায় কৰিব, এটকা হ'লেও সহায় কৰিব। আৰু মই ল'ৰাটো আদিবাসী ল'ৰা হয়। মই আদিবাসী ছাত্ৰ সন্থাই অলপ সহায় কৰিবলৈ আহ্বান জনাইছোঁ। আপোনালোকে পাৰিলে অলপ সহায় কৰিব ল'ৰাটো মেডিকেলত ট্ৰিটমেণ্ট হওক। তাকে আপোনালোকক মই অনুৰোধ জনালোঁ। তাকে আপোনালোকে আহি এবাৰ চাওঁহি। কাৰণ ল'ৰাটো কোনো নাই, মাক বাপেক কোনো নাই, সি অকলশৰীয়া। কাৰণ যাব নোৱাৰে, অকলে দিগদাৰ হয়। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ নাহতীয়া যিহেতু ফেমাছ ইউটিউবাৰ সময় দা আছে, ভিডিঅ'টো তাৰ ওচৰত গৈ পায়গৈ। তেখেতে অলপ যদি সহায় কৰিব পাৰে, মই তাকে অনুৰোধ জনালোঁ।